মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰো যিটো পিতৃ মাতৃ জন্মিলেক দেহত পুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ আমি মা দেউতাৰ ঋণ মানৱ জীৱনৰ 100টা বছৰত আমি পৰিশোধ কৰিব নোৱাৰো তেনেস্থলত ভাগৱতৰ কথা নজনা কোনো পুত্ৰই পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাদি তাহাৰ মাংসক তাকে খুৱাবয় জমৰ কিং কৰে কাটি বৃদ্ধ পিতৃ মাতৃক যদি কোনোবা পুত্ৰ কন্যাই যদি অৱজ্ঞা কৰে অনিহা কৰে অশ্ৰদ্ধা কৰে ইমান দুখী হ'ব লাগিব তাৰ মাংস কাটি কাটি জন কিং কৰে তাকেই খুৱাব অকল সেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিঃস্বাহ কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক পিতৃ মাতৃক অৱজ্ঞা কৰা পুত্ৰ যদি উশাহ নিশালৈ জীয়াই আছে সি জীয়াতে মৰা বুলি কৈছে আমি যাতে জীয়াতে মৰা সন্তান হিচাপে সমাজত যাতে পৰিচিত হ'ব লগা নহয় আমি জীয়াতেই মৰা সন্তান যাতে জন্ম দিব লগা নহয় তাৰ কাৰণে আমাৰ নৱদম্পতিসকলে ভাগৱত আগতেই অধ্যয়ন কৰি ল'ব লাগিব কোনোবা নৱদম্পতিয়ে যদি ভৱিষ্যত ভাল পুত্ৰ কন্যাৰ পিতৃ মাতৃ হ'ব খোজে তেতিয়াহ'লে আগতেই ভাগৱত অধ্যয়ন কৰি ল'ব লাগিব আজি ডেকা গাভৰু হৈ আছে কালিলৈ কিন্তু সংসাৰ কৰিব লাগিব কিয় কৰিব লাগিব এয়া ঋষি মুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে আমাৰ ঋক বেদত কৈছে অথ পুৰুষস্তাৱত স্বৰ্গ যত জয়ং বিন্দতে যত জয়ং বিন্দতে অথ প্ৰজায়তে তহি সৰ্ব ভৱতি আমি কিয় বিয়া পাতিব লাগে বৈবাহিক সম্পৰ্কৰ জৰিয়তে অনাগত দিনত এইখন গাঁৱত আমাৰ নিজৰ বংশ এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি অৰ্থে পুত্ৰ পুণ্যাম নৰকে তাৰ ইতিহি পুত্ৰাহা কিয় পুত্ৰ জন্ম দিব লাগে পুণ্যাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুণ্যাম নৰক কেতিয়া আহিব 60 বছৰৰ পিছত এটাৰ পিছত এটাকৈ কালৰ অতৰ্কিত গতি আজি পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ আমাৰ পুণ্যাম নৰক নামি আহিব কেনেকৈ আজি দেখা কিচকিচিয়া চলি কেডাল 60 বছৰৰ পিছত লাহে লাহে মৰা পাতৰ দৰে বগা হৈ আহিব বহুত দূৰলৈকে দেখা চকুযোৰে দৃষ্টিশক্তি কমি যাব ৰিং মাৰিলে শুনা কাণখনে মানে লাহে লাহে চিঞৰি থাকিলেও নুশুনা হ'ব কমনীয় দেহা খুতুৰা পৰিব আৰু যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত জীয়াৰী বোৱাৰীয়ে নিদিলে খাবলৈ নোপোৱা অৱস্থা হ'ব সেই সময়ত আপুনি জন্ম দিয়া পুত্ৰই আপোনাক শ্ৰদ্ধা ভক্তি কৰিব লাগিব তাকে যদি বুজি নাপায় যদি অশ্ৰদ্ধা কৰে তেতিয়াহ'লে তেওঁ জীয়াতে মৰা সন্তান ৰূপে সমাজত পৰিচিত হ'ব যাৰ কাৰণে বিশ্ববিখ্যাত মানে বিশ্ব বিজেতা নেপোলিয়নক এজন মানে ফ্ৰান্সবাসীয়ে প্ৰশ্ন কৰিছিল হেৰা নেপোলিয়ন পৃথিৱীত তোমাৰ আটাইতকৈ মান্যবৰ কোন তেতিয়া তেওঁ উত্তৰত কৈছিল আই উইল গিভ হায়াৰ ৰেসপেক্ট টু মাই পেৰেণ্টছ হু হেভ এবল টু সিন মি ইন দিস বিউটিফুল ৱৰ্ল্ড
যি পিতৃ মাতৃয়ে জন্ম দি মোক এই বিশ্ব সংসাৰ দেখালে তেওঁলোকতকৈ আৰু মান্যবৰ মোৰ পৃথিৱীত আৰু দ্বিতীয়জন নাই, যাক মহাপুৰুষে আদি গুৰু পিতৃ মাতৃ বুলি কৈছে। গতিকে আদি গুৰু পিতৃ মাতৃক আমি ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত যাতে আমি পিতৃ মাতৃক অৱজ্ঞা কৰিব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনি আমি নিজকে সজাগ কৰি ল'ব লাগিব। এয়া সেই বাণীটি ময়ো অকণমান চেষ্টা কৰিছোঁ। চীন দেশৰ জ্ঞানী সমাজে আমাৰ ভাৰতবৰ্ষক লৈ এটি প্ৰবচন প্ৰস্তুত কৰিছে আৰু সেই বাণীটি হ'ল মানে জ্ঞানী সমাজে নিজৰ সন্তানসকলক আশীৰ্বাদ প্ৰদান কৰে যে হে মোৰ সন্তানসকল, এই জনমত তোমালোকে এনেকুৱা কাম কৰা যে অহা জনমত ভাৰতবৰ্ষত জন্ম লাভ কৰিব পৰা। কি সুন্দৰ বাণী প্ৰভুসকল। আমি এই ভাৰতবৰ্ষত জন্ম লৈছোঁ, কিমান সুন্দৰ। জন্ম লৈ আমি হৰিনাম লৈছোঁ, ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পাইছোঁ, কিমান ভাগ্য। আৰু মই এটি প্ৰাৰ্থনাৰে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। জয় কৃষ্ণ। তুমি